দেওবাৰৰ জিৰণি দিনতো জিৰণি নাই ডিফু চহৰৰ মাছমতীয়াত চলি থকা বিভিন্ন নিৰ্মাণ কামৰ তদাৰকী মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ সদৌ অসম ছাত্ৰ সন্থা হাণ্টালাংছ আঞ্চলিক কমিটিৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীক উষ্ম সম্বৰ্ধনা ক্ৰীড়াত সুনাম অনা খেলুৱৈসকলকো সম্বৰ্ধনা জনায় স্থানীয় বিধায়ক পুঁজিৰে সুশ্ৰীত জলপানী দুখীয়া ছাত্ৰ ছাত্ৰীলৈ ডিফু ক্লাবত অনুষ্ঠিত এক সভাত দুখীয়া ছাত্ৰ ছাত্ৰীলৈ 10,000 আৰু ৰোগীলৈ 20,000 চেক এককালীনভাৱে প্ৰদান মন্ত্ৰী ৰংহাঙৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণভি আগবাঢ়িছো প্ৰথমটো খবৰলে সাধাৰণতে দেওবাৰৰ দিনটো চৰকাৰীভাৱে জিৰণিৰ দিন জিৰণিৰ দিনতো জিৰণি নলয় মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে জিৰণি শব্দটোৱে হেনে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ জীৱনৰ অভিধানত নাই হয় বিজেপিৰ সবকা সাথ সবকা বিকাশ লক্ষ্য পূৰণৰ বাবে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সহযোগী সদস্যৰ সৈতে দেওবাৰৰ দিনতো জিৰণিলৈ সময় কটোৱা নাই ইয়াৰ হলনি তেওঁ ডিফু মাছমজিয়াত পদপথ নৰ্দমা আজি চলি থকা নিৰ্মাণ কাৰ্যৰ তদাৰকী কৰিছে তাৎপৰ্যপূৰ্ণভাৱে পৰিষদত বিজেপি কাৰ্যকালৰ এবছৰৰ ভিতৰতো মুখ্য কাৰ্যবাহী সদস্যগৰাকীক চহৰৰ বিভিন্ন নিৰ্মাণ কাৰ্যসমূহ পৰিষদৰ সহযোগী টিমক লগত লৈ পুৱা বা গধূলি বা যিকোনো সময়ত সুবিধা পালেই কামৰ তদাৰকী কৰা ৰাইজে পৰিলক্ষিত কৰি আহিছে এয়া কাৰ্বি আংলংবাসী ৰাইজৰ অনাগত ভৱিষ্যতৰ বাবে শুভ লক্ষণ কিন্তু মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ এই সকলোবোৰ উৎসাহ অনুপ্ৰেৰণা তথা জিৰণিবিহীন কৰ্মত তৎপৰতা আগন্তুক সাংসদ নিৰ্বাচনৰ পিছলৈকে একে সমানে অটুট থাকিবনে নাই সেয়া সময়ত দেখিলেহে লিখিব পৰা যাব অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সদৌ অসম ছাত্ৰ সন্থা হাণ্টালাংছ কমিটিৰ তৰফৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুওৱা ছাত্ৰ ছাত্ৰীসকলক জনাই উষ্ম সম্বৰ্ধনা লগতে বিশেষভাৱে সম্বৰ্ধনা জনাই হাৰিয়ানাত অনুষ্ঠিত মাষ্টাৰ গেমছত জাঠি দলিওৱাত তৃতীয় স্থানত বিজয়ী হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰি জিলা তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ তথা ৰাজেন ৰংফি উৰ্ফে নিগ্ৰো আৰু সম্বৰ্ধনা জনাই কাৰ্বি আংলং জিলা পৰিষদৰ স্বায়ত্তশাসিত পৰিষদক 67 সংখ্যক প্ৰতিষ্ঠা দিৱসত উত্তম খেতিয়কৰ বঁটা প্ৰাপক হেমাৰী টকবিকো সদৌ অসম ছাত্ৰ সন্থা হৰিয়াজান আঞ্চলিক কমিটি উদ্যোগত হৰিয়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিৎ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত জনোৱা হয় এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সন্থাৰ সম্পাদক ঋতু কাকতিৰ উদ্দেশ্যে ব্যাখ্যা আৰু অতিথি পৰিচয়ৰ পিছতে আৰম্ভ হোৱা সভাত আসু কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া মুখ্য অতিথি আসু জিলা কমিটিৰ সভাপতি বুলু বৰুৱা সদৌ কাৰ্বি আংলং টেট শিক্ষক সন্থাৰ সম্পাদক জিতু কলিতা পূৰ্ণিমা গগৈ দিলিৰাম টেৰাঙৰ লগতে বহু ব্যক্তিয়ে অতিথি হিচাপে যোগদান কৰে উল্লেখ্য আজি এই সম্বৰ্ধনা অনুষ্ঠানত হৰিয়াজান অঞ্চলৰ পৰা প্ৰথম স্থান উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা 22 জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় লগতে হাৰিয়ানাত অনুষ্ঠিত মাষ্টাৰ গেমছত জাঠি দলিওৱাত ব্ৰঞ্জ পদক অৰ্জন কৰি জিলা তথা অঞ্চলটোলৈ সন্মান কঢ়িয়াই অনা খেলুৱৈ ৰাজেন ৰংপি উৰ্ফে নিগুক আৰু কাৰ্বি আংলং প্ৰতিষ্ঠা দিৱসত উত্তম খেতিয়ক সন্মান প্ৰাপক হেমাৰী টকবিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় বুকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ স্থানীয় বিধায়ক পুঁজিৰে সুশ্ৰীত জলপানী প্ৰদান দুখীয়া ছাত্ৰ ছাত্ৰীসকললৈ কাৰ্বি আংলং জিলা উপায়ুক্তৰ উদ্যোগত 8 জুলাইত ডিফু ক্লাবত অনুষ্ঠিত এখনি সভাত স্থানীয় বিধায়ক তথা পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙে দুখীয়া ছাত্ৰ ছাত্ৰী তথা ৰোগীলৈ চেক প্ৰদান কৰে দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু পৰিমাণে হলেও সহায়ক হোৱাকৈ স্থানীয় বিধায়ক পুঁজি সুশ্ৰীত জলপানী এককালীনভাৱে আগবঢ়োৱা হয় দুখীয়া ছাত্ৰ ছাত্ৰী তথা ৰোগীসকলক দুখীয়া ছাত্ৰ ছাত্ৰীসকলক 10,000 কৈ আৰু ৰোগীসকলক 20,000 কৈ এককালীন সাহায্য আনুষ্ঠানিকভাৱে আগবঢ়োৱা হয় এই চেক বিতৰণী সভাত মন্ত্ৰী চুম ৰংহাং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কাৰ্যবাহী সদস্য ক্ৰমে ৰতন তেৰণ প্ৰদীপ ডিফুচাকে ধৰি কেইবাগৰাকী বিশিষ্ট নেতা তথা কৰ্মীসকলে অংশ লয়
বিভিন্ন অভাৱ অভিযোগ তথা উত্থান পতনৰ মাজেদি আহি এবাৰ প্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান ডাইটৰ ODL অৰ্থাৎ অপেন ডিষ্টেন্স লাৰ্ণিং পৰীক্ষা অনুষ্ঠিত হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে কাৰ্বি আংলং জিলাতো এই পৰীক্ষা চলিত জুলাইৰ 10 তাৰিখৰ পৰা 24 জুলাইলৈকে অনুষ্ঠিত হ'ব। এই লৈ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত সহযোগত ডাইটৰ উদ্যোগত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সাজু কৰা হৈছে। উল্লেখ্য জিলাখনৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষা সৰ্বমুঠ 17টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব। ইয়াৰে পূব কাৰ্বি আংলঙত 11টা, আনহাতে পশ্চিম কাৰ্বি আংলঙত 6টা পৰীক্ষা কেন্দ্ৰ। জিলাখনৰ সৰ্বমুঠ 4300 অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে এই সুবিধা লাভ কৰিব বুলি ডাইটৰ অধ্যক্ষ ক্ৰাচাই তেৰণভিয়ে কাৰ্ট নিউজৰ প্ৰতিবেদকক জানিবলৈ দিছে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি বজিয়ালে। বৈঠালাংছৰ বৰপথাৰ প্ৰগতিশীল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা চাইকেল চুৰি। বহু খেদা দি ৰাইজে হাতেলোতে ধৰা পেলাই চোৰক। ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰিবলগীয়া 2খন চাইকেল এৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন চোৰৰ। বৈঠালাংছৰ বৰপথাৰ প্ৰগতিশীল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা চাইকেল চুৰি। বহু খেদা দি ৰাইজে হাতেলোতে ধৰা পেলাই চোৰক। ছাত্ৰীৰ বাবে বিনামূলীয়া বিতৰণ কৰিবলগীয়া 2খন চাইকেল এৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন চোৰৰ। এই চুৰি কাৰ্য সংঘটিত কৰে বিদ্যালয়ৰ চকীদাৰ দুলাল দাসে। আনহাতে এই চুৰি কাৰ্য বিদ্যালয়ৰ কেৰাণী ৰুদ্ৰমান নেয়াৰৰ নিৰ্দেশতে সংঘটিত কৰা বিস্ফোৰক স্বীকাৰোক্তি চুৰৰূপী চকীদাৰ দুলাল দাসৰ। উল্লেখ্য যে প্ৰধান শিক্ষকৰ অজ্ঞাতে এক কুকাৰ্য সংঘটিত কৰে কেৰাণী চকীদাৰে। বিদ্যালয়ৰ কৰ্মচাৰী এই কাৰ্য সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট, কাট নিউজ। পুনৰ কাৰ্বি ফিল্ম পাই নিৰ্মাণৰ বাবে সাজু টকজিৰ চিনে প্ৰডাকশ্যনৰ। ৰুৱেটোৰ বিৰাট সফলতাৰ পিছত টকজিৰ চিনে প্ৰডাকশ্যনৰ উদ্যোগত 8 জুলাইত ডিফু লি গ্ৰীণ হোটেলত অনুষ্ঠিত এখনি সভাত এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ডিফুৰ লি গ্ৰীণ হোটেলত অনুষ্ঠিত এই সভাত কাৰ্বি ফিল্ম ছ'চাইটিৰ সম্পাদক দিলীপ বে, উপদেষ্টা চেমছন সিং তেৰাং, ফিল্ম নিৰ্মাতা নিৰ্দেশক জীৱন তেৰণকে ধৰি পেইড অভিনয় কৰিবলগীয়া অভিনেতা অভিনেত্ৰী ক্ৰমে বিজয় লেগধে, চেলিবন বেবী, মালিন টিছপি, তাদ বেবী, আলৱা তেৰণ প্ৰমুখ বহু কলা কৌশলীসকল অংশ লয়। উল্লেখ্য ফিল্ম ৰুৱেটোৰ বিৰাট সফলতাৰ লগতে ৰাংচিনা চাৰ্পা বেষ্ট ফিল্ম বঁটা পোৱাৰ পিছতে ৰুৱেটোতকৈ অধিক উত্তম কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে টকজিৰ চিনে প্ৰডাকশ্যনে। ফিল্ম সোসাইটি লং এডভাইজার চেমছন সিং তেৰাং লাপেনকে পিনি লাগাংছো টকজিৰ চিনে প্ৰডাকশ্যন কাসম সেপন প্ৰডিউচাৰ অৰুণ লেখথেৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ চিন্থং পৰিষদীয় সমষ্টিৰ উম্পনাই ব্লক অন্তৰ্গত আম্বদাত এই দুৰ্ঘটনা। এজাক নেৰানেপেৰা বৰষুণ হ'লেই চিন্থং ব্লক এলেকাৰ অধিকতৰ এলেকাৰ ৰাস্তা ঘাটৰ যাতায়াত হৈ পৰে জমৰ যতনা। তাতে ভূতৰ ওপৰত দানহ পৰা দি BSNLৰ নেটৱৰ্ক নিবলৈ তাৰ সংযোগী কামবোৰৰ বাবে পথৰ দাঁতিত গাঁত খান্দি আৰু ভয়াৱহ কৰি তুলিছে। দুৰৱস্থা পথেৰে যাতায়াত কৰি থকা অনেক বাহন BSNL খণ্ডাগাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে। শেহতীয়াকৈ বাহ ভৰ্তি ট্ৰাকখন এই পথত এইদৰে দুৰ্ঘটনাত পতিত হৈ আজি কুপতি পৰি আছে।
গাড়ী কেনেকৈ এক্সিডেণ্ট হৈছে মানে এই ৰাস্তাটো বেয়া যায় এইটো কাৰণে চাইড কাটি আনিছে বা চাগে ড্ৰাইভাৰ তাৰপিছতে পৰি গ'ল আৰু জাগাৰ নাম কি আছিল জাগাৰ নাম আন্দবা গাড়ী ক'ৰ পৰা আহি আছে গাড়ী এনেও ইয়াৰ পৰা আকৌ 2 কিলোমিটাৰ মান আগত এখন গাঁও আছে তাত এইখন গাঁৱৰ নাম খমৰাখৰা এটা পৰা লুট কৰি আনিছে তাতে ৰাস্তাটো বেয়া হৈ গ'ল কেনে চাইড লৈছিলে মানে ৰাস্তা ভাল আছিলে বুলি তাৰপিছতে মাটিটো কোমল দাবি পৰি গ'ল কি লৈ আহিছে গাড়ী বা দীঘল বা লৈ আনিছে কিমান মান টন হ'ব টন মানে ডাল হিচাপ আছিলে মানে 500 মান হ'ব 580 ডাল না কিমানকে লৈ আনিছে আনিছে ক'ৰ পৰা আনিছে খমৰাখৰা পৰা লৈ যাব এনেও জাগিৰোত তেনেকা নেকি কেতিয়া এক্সিডেণ্ট হৈছিলে কেতিয়া মলবাৰ কিমান সময় ৰাতিপুৱা 10টা 9:30 এনেকা হয় চালকজন আৰু বাকী তেনেকুৱা আমি নাম নাজানো পলাই গৈছে নেকি কি বোলে পলাই গৈছে নেকি পলাই যোৱা নাই তাহাঁতলৈকে অলপ চোৱা চিতা কৰিছে তাৰপিছতে একেদিন ভিতৰত আহিম বুলি কৈছে এতিয়া আমি নাজানো ড্ৰাইভাৰ আৰু হেণ্ডিমেন সকলে ইয়াত কিবা ইনজৰ্ড হৈছে নেকি ইনজৰ্ডটো একো হোৱা নাই কোনো ইনজৰ্ড হোৱা নাই মাত্ৰ গাড়ীটো পৰি গৈছে এক্সিডেণ্ট ইতিমধ্যে ইয়াত গাড়ী যিটো এক্সিডেণ্ট অৱস্থাত আছে ইয়াত ডিপাৰ্টমেণ্ট মানুহ আহিছে নেকি ডিপাৰ্টমেণ্ট মানুহ পুলিচ ডিপাৰ্টমেণ্ট কেতিয়াবা আহিছিলে কিন্তু বাৰটো মোৰ ঠিক মনত নাই কিন্তু আহিছে মানে এইটো ইনকুৱাৰী বিষয় আহিছে চাগে আমি ইমানকে নাজানো উলুকুঞ্চি চাইডৰ পৰা আহিছে ট্ৰাকখনে ক্ৰমে ওপৰলৈ অগ্ৰসৰ হৈ আগবাঢ়ি যোৱাৰ বিপৰীতে পিছলৈ ঘূৰি আহি ভাৰসাম্য হেৰুৱাই BSNL খণ্ডাগাতত লাগি বাগৰি পৰা বুলি ব্যক্ত কৰে এই ঘটনাৰ একাংশ প্ৰত্যক্ষদৰ্শীয়ে চিন্থংবাসী ৰাইজৰ প্ৰশ্ন এইদৰে কিমান দুৰ্ঘটনা হলে বা যান-মালৰ লোকচান হলেহে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাক নেতৃত্বাধীন বিজেপি চৰকাৰখনে বহল আৰু সুস্থিৰ পথ নিৰ্মাণৰ ব্যৱস্থা কৰি দিব ডংকামুকামৰ পৰা কেলভিন টেৰাং ডংকামুকাম আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছে ধন্যবাদ